আম আছে আজি আবেলি লৈ যাম হা মেংগো শেক খাম ঠিক আছে খাম বাৰু কিন্তু তোৰ জানো নাই আমাৰ যে কাৰ্বাইড নামৰ এটা বস্তু নিগা থাকে কাৰ্বাইড সেইটো কি হয় বাৰু বৰ দুখ কৈ আছো ঐ ৰিম্পী তই যে মোক বজাৰত ক'লি কিবা কাৰ্বাইডৰ কথা তেতিয়াতো নকলি এতিয়া কচোন কি হয় কাৰ্বাইডটো বহুতো বিক্ৰেতাই ফলবোৰ কৃত্ৰিমভাৱে পকাবলৈ কাৰ্বাইড নামৰ দ্ৰব্য ব্যৱহাৰ কৰে যি আমাৰ শৰীৰৰ বাবে অপকাৰী হয় সেই আমৰ দৰে আন ফলবোৰ কিনা সময়ত সাৱধানে কিনিব লাগে আৰু পৰাপক্ষত কাৰ্বাইডযুক্ত ফল গ্ৰহণ নকৰাটো ভাল হয় নেকি কিন্তু ৰিম্পী মইতো আম খাই বহুত ভাল পাওঁ এতিয়া মই কেনেদৰে গম পাম কোনটো বজাৰৰ আমত কাৰ্বাইড আছে আৰু ক'ত নাই ফুড ছেফটি আছামৰ ছ'চিয়েল মিডিয়া পেজ আছে নহয় তেওঁলোকে বিভিন্ন বজাৰত গৈ সেইবোৰ পৰীক্ষা কৰে আৰু সেই তথ্যবোৰ তেওঁলোকৰ পেজত আপলোড কৰে তাত চালেই তই গম পাবি তোৰ ওচৰত থকা কোনখন বজাৰৰ ফল সুৰক্ষিত হয় হয় নেকি এতিয়া মই ফুড ছেফটি আছামৰ পেজটো ফ'ল' কৰোঁ